নমস্কাৰ বন্ধুসকল, আজি মই লাইভ আহিব লগা হৈছে এইটো কাৰণতে যে আপোনালোক সকলোৱে জানে যে গোটেই বিশ্বতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে, নভেল কৰোনা মহামাৰীয়ে। আৰু COVID-19 বুলি এটা ভাইৰাছে এফালৰ পৰা আমাৰ মানৱ জাতিৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। গতিকে আমি সকলোৱে মিলি এই কৰোনা ভাইৰাছৰ সংক্ৰমণত বাধা দিয়াৰ কাৰণে চেষ্টা কৰিব লাগে। যিমান পাৰোঁ সাৱধানতা অৱলম্বন কৰিব লাগে, কাৰণ সাৱধানতাই এই মহামাৰী সংক্ৰমণত বাধা জন্মাব। যিহেতু আমি সকলোৱে জানো যে গোটেই বিশ্বতেই কৰোনা মহামাৰী প্ৰতিৰোধৰ কাৰণে ঔষধৰ সৃষ্টি হোৱা নাই বা ঔষধ বিজ্ঞানীসকলে বনাব পৰা নাই, চেষ্টা চলি আছে। গতিকে সেই সময়খিনিলৈকে অন্ততঃ আমি সাৱধান হোৱাটো খুবেই জৰুৰী। আৰু যিহেতু গোটেই বিশ্বতেই এই মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে, গতিকে যিমান পাৰোঁ সাৱধান হোৱা প্ৰয়োজন। আজি মই সাৱধানতা সম্পৰ্কে কিছু ক'বলৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। বন্ধুসকল, নভেল কৰোনা যিটো বেমাৰ COVID-19 বুলি ভাইৰাছ এটাৰ আক্ৰমণৰ ফলত হয়, আৰু এইটো গম পোৱা গৈছে যে প্ৰায় 12 ঘণ্টা এই ভাইৰাছ COVID-19 ভাইৰাছটো জীৱিত অৱস্থাত থাকে। গতিকে 12 ঘণ্টালৈকে যদি আমি আমাক প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ, তো অন্ততঃ ইয়াৰ সংক্ৰমণৰ যিডাল চেইন, সেই চেইনডাল ক'ৰবাত নহয় ক'ৰবাত আমি ছিঙিবলৈ, ভাঙিবলৈ সক্ষম হ'ব পাৰিম। গতিকে বন্ধুসকল, মই সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে এটা অভ্যাস কৰক যাতে প্ৰতি ঘণ্টাৰ মূৰে মূৰে চাবোন পানীৰে ভালদৰে অন্ততঃ 20 ছেকেণ্ড সময় আপোনালোকে হাতৰ তলুৱা, হাতৰ ওপৰভাগ, আঙুলিৰ মাজত আৰু নখৰ ভিতৰত সোমোৱাকৈ ভালদৰে চাবোনেৰে ঘঁহি চাবোন পানীৰে হাত ধোৱাৰ অভ্যাস গঢ়ক প্ৰতি ঘণ্টাৰ মূৰে মূৰে। আৰু এলকহল বেছড চেনিটাইজাৰ যদি পাৰে ইউজ কৰিব পাৰে, বা নহ'লে ঘৰতে চেনিটাইজাৰ বনায়ো ল'ব পাৰে। তাৰ ভালেখিনি ভিডিঅ' আমাৰ ইউটিউবত পাব। কথা পাতোঁতে সাৱধান সেইটো যে কথা পাতোঁতে ইজনে সিজনৰ সৈতে অন্ততঃ 1 মিটাৰ বা 3 ফুট দূৰত্ব বজাই ৰাখি কথা পাতিব। কাৰণ যদি কাৰোবাৰ সৰ্বসাধাৰণতে চৰ্দি, কাহ, জ্বৰ হৈ আছে, কাহি আছে বা হাঁচিয়াই আছে, তো তেনেস্থলত 3 ফুট দূৰত্ব বা 1 মিটাৰ দূৰত্ব বজাই ৰাখি কথা পাতিলে হাঁচিৰ ফলত যিটো হাৱা বা যিটো মানে লিকুইড থ্ৰ' হয়, সেইটো আপোনাৰ গাত সহজে নপৰিব বা আপোনাৰ উশাহত ভিতৰলৈ নাযাব। গতিকে এইটো খুবেই মন কৰিবলগীয়া কথা। হাত নোধোৱাকৈ কেতিয়াও আপোনালোকে চকু, কাণ, নাক, মুখ কেতিয়াও নুচুব। যেতিয়া আপুনি চকু, কাণ, নাক, মুখ চুব লগা হয়, ভালদৰে হাত ধুই ল'ব, চাবোনেৰে হাত ধুই ল'ব। যদি আপুনি জ্বৰ, কাহ, চৰ্দিত ভুগি আছে আৰু হয়তো উশাহ লোৱাত কিছু কষ্টও পাব পাৰে বা নাপাবও পাৰে, তেন্তে ডক্তৰৰ ওচৰত যাওক, পৰামৰ্শ লওক, হেমাহি নকৰিব। আৰু যদি চৰ্দি কাহ জ্বৰ হৈছে, পাৰ্যমানে ঘৰত থকাৰ সুবিধা কৰি লওক, ঘৰত থকাৰ অভ্যাস এটা কৰি লওক, আৰু যিমান পাৰে মানুহৰ পৰা কিছু আঁতৰি থকাৰ চেষ্টা কৰিব। আৰু চৰকাৰীভাৱে প্ৰচাৰিত যিখিনি পৰামৰ্শ ইতিমধ্যে নিউজ পেপাৰ, টিভিৰ জৰিয়তে দিয়েই আছে, তো সেইখিনি মানি চলিবলৈ সদায় চেষ্টা কৰক, যিহেতু স্বাস্থ্য বিভাগে সেইখিনি প্ৰচাৰ কৰি আছে। COVID-19 আক্ৰান্ত ঠাইবোৰ, যিবিলাক ঠাইত ইতিমধ্যে কৰোনা ভাইৰাছ আক্ৰান্ত হৈছে, সেইবোৰ ঠাই পৰাপক্ষত ভ্ৰমণ নকৰিব। আৰু চৰকাৰে যিহেতু প্ৰায় স্কুলবিলাক বন্ধ ঘোষণা কৰি থৈছে, যাতে সৰু ল'ৰা ছোৱালীৰ গালেই সংক্ৰমিত হ'ব নোৱাৰে, গতিকে আপোনালোকে ভ্ৰমণ যিমান পাৰে বাৰণ কৰক, ভ্ৰমণ নকৰিব। পুৱা গধূলি গৰম পানী অকণমান নিমখ মিহলি কৰি মানে কুলা কৰিব বা গাগল কৰিব, আৰু গৰম পানী খোৱাৰ অভ্যাস গঢ়ক সকলোৱে। আৰু বাহিৰৰ পৰা যেতিয়া আপোনাৰ কাম বন শেষ কৰি বাহিৰৰ পৰা ঘৰলৈ আহিব, ঘৰৰ বাহিৰতে আপোনাৰ কাপোৰ কানি খুলি তাক চাৰ্ফ চাবোনত তিয়াই ৰাখক, আৰু ভালদৰে চাবোন পানীৰে গা ধুৱক, আৰু
মানে গৰম পানী নিমখেৰে গাগল কৰিহে ঘৰৰ ভিতৰত সোমাব আৰু বিশেষকৈ মই কৰ্মৰতসকলক যিসকল চাকৰিয়াল বা বিভিন্ন বেচৰকাৰী খণ্ডত কাম কৰে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যিমান পাৰে আপোনালোক সাৱধান হওক যিমান পাৰে জনসমাগম আপোনালোকে বৰ্জন কৰক আৰু মই ইতিমধ্যে কৈ অহা সাৱধানতাখিনি অৱলম্বন কৰক বাৰে বাৰে কৈছোঁ যিমান পাৰে প্ৰতি ঘণ্টাৰ মূৰে মূৰে চাবোন পানীৰে হাত ধুওক এলকহল চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু অযথা মাস্ক ব্যৱহাৰ নকৰিব যাৰ চৰ্দি কাহ জ্বৰ এইবিলাক হৈছে তেওঁলোকেহে মাস্ক ব্যৱহাৰ কৰিব নহ'লে অযথা মাস্ক ব্যৱহাৰ কৰি বজাৰত ইয়াৰ নাটনি নঘটাব নহ'লে যাৰ অতিকে প্ৰয়োজন তেওঁলোকে হয়তো সময়ত মাস্ক নাপাব গতিকে সেইটো নকৰিব আৰু যিমান পাৰে আপোনালোকে ওচৰ চুবুৰীয়াসকলক এই মহামাৰীৰ যিটো ভয়াৱহতা সেইখিনি বুজাওক আৰু তেওঁলোকক কি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ প্ৰতি তেওঁলোকক জাগৰূক কৰক তো ইমানখিনিয়ে যিহেতু এটা নেশ্যনেল কেলামিটি বুলি কোৱা হৈছে আমাৰ ভাৰতবৰ্ষতো ইতিমধ্যে ভাৰত হওক বা মোৰ নিজৰ ৰাজ্য অসমত হওক চবতে ইতিমধ্যে ইয়াৰ প্ৰভাৱ বিস্তাৰিত হৈ আছে হৈ গৈ আছে গতিকে মই নাভাবোঁ বা নিবিচাৰোঁ যাতে ইটালী বা অন্যান্য দেশৰ দৰে আমাৰ ইয়াতো তেনেকুৱা এটা পৰ্যায় পাওঁগৈ গতিকে আপোনালোকলৈ হাত জোৰ কৰি অনুৰোধ জনাইছোঁ যিমান পাৰে সাৱধান হওক ধন্যবাদ